নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছো মৃত্যুঞ্জয় মন্দিৰ চাবলৈ। অসমৰ আটাইতকৈ ডাঙৰ শিৱলিংটো চাবলৈ, যিটো নাম আছে মন্দিৰটোৰ নাম আছে মৃত্যুঞ্জয় মন্দিৰ। আমাৰ লগত আছে মামু আৰু মই গৈ আছো লগত। ভিডিঅ'টো তামাম হ'বলৈ গৈ আছে। যিটো মন্দিৰ মানে শিৱলিংটো একদম গছতকৈ ওখ, বহুত ধুনীয়া লাগে। তো বলক আমাৰ লগত। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো বলক বন্ধু বান্ধৱীসকল, আমি মৃত্যুঞ্জয় মন্দিৰ গৈ পাইছোঁহি। অলপ দেৰি আছে। মামু আমাৰ লগত আছে, বাইক চলাই আছে। পাছত আকৌ লাইটিং মাৰি আছে, লাইটিং মাৰি আছে, তামাম লাগি আছে। ইয়াতে জোতা চেণ্ডেল খুলি থৈ ল'ব লাগে, গতিকে আমি ইয়াত জোতাযোৰ খুলি থৈ ল'লোঁ। এতিয়া মন্দিৰৰ ভিতৰত গৈ আছো, চাই থাকক। বেছ ধুনীয়া লাগি আছে। আমাৰ লগত মামু আছে। তাক ভিতৰত দেখুৱাম আমি। চাওক, মন্দিৰৰ আহে পাহে ফুৰি আছো আমি। এতিয়া মন্দিৰৰ ভিতৰলৈ যাম। চাওক, বেছ ধুনীয়া লাগি আছে, বহুত ধুনীয়া লাগি আছে, বহুত মনোমোহা দৃশ্য আছে ইয়াত। ধুনীয়া ধুনীয়া মানে বহুতো মানুহৰ সমাগম ঘটিছে ইয়াত, চাই থাকক। আপোনালোক চাই থাকক, আমি দেখুৱাই আছো। এয়া চাওক, তলৰ পৰা কিমান ধুনীয়া লাগি আছে মন্দিৰটো। এতিয়া আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম। এতিয়া আমি মেলাত ফুৰিবলৈ আহিলোঁ, চাই থাকক। বহুত ধুনীয়া লাগি আছে না? এই চাওক বন্ধু বান্ধৱীসকল, বেছ ধুনীয়া লাগিছে। এইটো চাওক কি আহিব, এই চাওক, বই নাখাব হা। মামু কেনে লাগিছে, ভয় খালা নেকি? নাই নাই, আকৌ আহিব, চাবা আকৌ আহিব এইটো। এই চাওক, ইয়াত ধুনীয়া ৰাজা চক্ৰ আছে, এইটো বহুত ডাঙৰ।
হৈ যাব ইয়াত উঠিলে বুজিছা। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, গতিকে আপোনাৰ ধুনীয়া হাতখনেৰে এটা লাইক কৰি দিয়ক আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।